হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই বনাব লৈছোঁ বিলাহীৰ টক আৰু লগতে মাটিমাহৰ দাইলৰ সৈতে খিচিৰি। প্ৰথমতে মই টকখিনি বনাই ল'ম। তাৰ কাৰণে মই লৈছোঁ 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, অকণমান পাঁচফোৰণ, অকণমান গুড়, 2 চামুচ চেনি আৰু ডাঙৰ চাইজৰ 4টা বিলাহী। প্ৰথমতে মই তেলত তেজপাত, শুকান জলকীয়া আৰু পাঁচফোৰণখিনি দি ভাজি ল'ম। পাঁচফোৰণখিনি যেতিয়া ফুটিব ধৰিব তেতিয়া ইয়াতে মই দি দিম বিলাহীখিনি। তাৰ পিছত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি বিলাহীখিনি গলি যোৱালৈ ঢাকনিখন মাৰি গেছ একেবাৰে ল' ফ্লেম কৰি থৈ দিম। বিলাহীখিনি এনেদৰে গলি যোৱাৰ পিছত ইয়াতে দি দিম চেনি আৰু গুড়খিনি। গুড় আৰু চেনিখিনি যেতিয়া এনেদৰে গলি যাব ইয়াতে দি দিম আধা কাপ পানী। পানীখিনি দি এইখিনি অকণমান উতলিব দিম। পানীখিনি কমি যোৱাৰ পিছত হৈ গ'ল মোৰ বিলাহীৰ টক ৰেডি। এইফালে বনাব লৈছোঁ খিচিৰি। খিচিৰিখিনি বনাবলৈ কেৰাহীটোত দি দিছোঁ অকণমান তেল। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই পিঁয়াজ, শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ অকণমান আদা নহৰু পেষ্ট আৰু অকণমান হালধি গুড়ি। এইখিনি ভালদৰে মিহলাই ইয়াতে মই দি দিম এতিয়া বইল কৰি থোৱা খিচিৰিখিনি। খিচিৰিখিনি বইল কৰোঁতে মই ইয়াতে দিছোঁ এপোৱা চাউল, মচুৰ দাইল এপোৱা, মুগৰ দালি আৰু মাটিমাহৰ দাইল মিহলাই পেলাই এপোৱা আৰু পাচলিবোৰ দি 4টা হুইচেল মাৰি লৈছিলোঁ। এইখিনি অকণমান সময় ভাজিব লাগে। মোৰ কেৰাহীটো সৰু হোৱাৰ বাবে মই ভাজিব নোৱাৰিলোঁ, তেনেকৈ পানী দি দিছোঁ। আপোনালোকে ভাজি ল'ব। পানীখিনি দি এইখিনি ভালদৰে মিহলাই ইয়াতে মই পৰিমাণ অনুসাৰে নিমখ দি দিছোঁ। এইখিনি মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰে। আৰু একেবাৰে শেষত মই ধনিয়া পাত কেইটামান দি পেলাই এয়া হৈ গ'ল মোৰ খিচিৰি। একেবাৰে সহজতে বনোৱা। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ। বাই বাই।